নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাব লগা হ'ল আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ তোমালোকক গৈ আছোঁ এই ভিডিঅ'টোত। তো তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা আৰু যদি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক কৰা আৰু যদি চেনেলটো প্ৰথমবাৰ চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থোৱা এনেকুৱা ধৰণৰ নিউজবোৰ আগতীয়াকৈ পাবলৈ। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মেইন কথালৈ আহোঁ। তো প্ৰথম পইণ্টটো হৈছে কি, তোমালোকে এতিয়া মানে এই মেট্ৰিকৰ পিছতে হওক বা হাই ছেকেণ্ডেৰীৰ আগত এতিয়া সময়খিনিত তোমালোকে ইউটিউবত বহুত ভিডিঅ' পাবা, যিবিলাক ভিডিঅ'ত মানে ক'ব যে মানে বহুত ফেক নিউজ পাবা তোমালোকে, কিন্তু সেইবিলাক বিশ্বাস নকৰিবা। মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে যে ফেক নিউজক লৈ, কাৰণ মই আজি এটা ভিডিঅ' চালোঁ, সেই ভিডিঅ'টোত কৈছে যে তোমালোকক বোলে এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া হ'ব, 3খন ছাবজেক্টত 10 নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু মই মানে চাই ভিডিঅ'টো ভাবিলোঁ, এতিয়া মানে চাবাচোন, তোমালোকে নিজে ভাবা, এতিয়া গ্ৰেছ মাৰ্ক দিয়াৰ সময় আছে নেকি? মানে কেইটামান নিজৰ ভিউজ আৰু টকাৰ বাবে কিছুমান চেনেলে ফেক নিউজ বনাই ছাত্ৰ-ছাত্ৰীৰ মূৰ নষ্ট কৰি আছে, তাৰ বাহিৰে বেলেগ একো নাই। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, স্কিপ নকৰিবা। আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ মই তোমালোকক। তো দ্বিতীয় পইণ্টটো হৈছে কি, তোমালোকে এবাৰ ভাবা যে এতিয়া পৰীক্ষাৰ ৰিজাল্ট দিবলৈ মাত্ৰ এসপ্তাহ আছে মাজত। তো এই এসপ্তাহৰ ভিতৰত মানে আৰু গ্ৰেছ মাৰ্ক দিয়াৰ কথা ক'ৰ পৰা আহিল? গ্ৰেছ মাৰ্ক দিয়ে তোমালোকৰ যেতিয়া বহিবোৰ চাই থাকে তেতিয়া, বা যেতিয়া স্ক্ৰুটিনাইজ কৰি বহিব, তেতিয়া তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়া হয়। এতিয়া বহি চোৱা কাম হৈ গৈছে, এতিয়া জাষ্ট বাকী আছে যে তোমালোকৰ মাৰ্কশ্বিটসমূহ আৰু বা তোমালোকৰ ৰিজাল্টসমূহ আৰু যিটো আমাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত তেওঁলোকে আপলোড কৰি আছে বৰ্তমান। তোমালোকৰ বহি চোৱা কেতিয়াবাই হ'ল, তো এতিয়া গ্ৰেছ মাৰ্কৰ কথা নাহেই। তো তোমালোকে সেই ভিডিঅ'বোৰ চাই নিজৰ মূৰ নষ্ট নকৰিবা আৰু বেলেগ চেনেলৰ ভিডিঅ' চাই তোমালোকে ভুল নাযাবা। মই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য এইটোৱে, তোমালোকে এইটো ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰা। কাৰণ কি হৈছে, কেইটামান সামান্য টকাৰ কাৰণে বা ভিউজৰ কাৰণে তেওঁলোকে কিছুমান ফেক ভিডিঅ' বনাই তোমালোকৰ মূৰ একদম নষ্ট কৰি দিয়ে। আৰু কি কৰে, আৰু সেই চেনেলবোৰে সমাজত মানে যিবিলাক মানে বেয়া কাম সেইবিলাক তেওঁলোকৰ দ্বাৰা কৰা হয়। তো তোমালোকে চিন্তা নকৰিবা, মই তোমালোকক সদায় শুদ্ধ নিউজবোৰ দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা তোমালোকে মন কৰিবা যে সেই চেনেলৰ তোমালোকে ভিডিঅ'ত কমেণ্ট চোৱাগৈ, কমেণ্টত কোনো ধৰণৰ তেওঁলোকে ৰিপ্লাই নাই। আৰু যেতিয়া তেওঁলোকে কৈছে যে গ্ৰেছ মাৰ্ক দিয়ে, সেই গ্ৰেছ মাৰ্ক দিয়াৰ কোনো ধৰণৰ প্ৰমাণ দিয়া নাই। আৰু মই চেক কৰিছোঁ যে আমাৰ যিটো উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ যিটো অফিচিয়েল ৱেবছাইট, তোমালোকে লিংক ডিছক্ৰিপশ্যনত চাইলে পাই যাবা, তাত তোমালোকে চাবা কোনো ধৰণৰ নটিফিকেশ্যন নাই যে গ্ৰেছ মাৰ্ক দিয়া হ'ব। তেওঁলোকে এনেই কিছুমান ভিউজৰ কাৰণে ফেক ভিডিঅ' বনাই তোমালোকে মূৰ নষ্ট কৰি আছে। মই ভিডিঅ'টো আজি এইখিনি ক'ব লগা আছিল। বাকী তোমালোকে যি কৰা কৰিব পাৰা, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে কথাটো গম পায়। আৰু তোমালোকে আজিৰ পৰা মূৰ নষ্ট কৰিবলগীয়া কাৰণ নাই, কাৰণ তোমালোকক মই সদায় শুদ্ধ নিউজবোৰ দিবলৈ চেষ্টা কৰোঁ। তো চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰা, আৰু যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰা। তো আজিলৈ এইখিনি। ছাত্ৰ-ছাত্ৰীসকল, সৰু ইনফৰমেশ্যন দিলোঁ তোমালোকক, আশা কৰোঁ ভাল পাইছা। বাই বাই।